কিবা অনুমান কৰিব পাৰিছেনে এইটো কি চৰাই? নিশ্চয় পৰা নাই নহয়? সব বলক আমি ভিডিঅ'টো শেষলৈকে চাওঁ, তেতিয়া জানিব পাৰিম এইটো কি চৰাই। নমস্কাৰ বন্ধুসকল, গেংৱে এণ্ড ক্লিপ প্ৰেজেন্সৰ দ্বাৰা প্ৰযোজিত আমাৰ এই ইউটিউব চেনেল নলেজ এণ্ড এভৰিথিঙলৈ আপোনাক স্বাগতম জনাইছোঁ। আমাৰ এই ইউটিউব চেনেলত আপুনি উপভোগ কৰিব পাৰিব এণ্টাৰটেইনমেণ্ট, ফানি, নেচাৰ, টেকনিকেল, জব ৰিলেটেড এণ্ড হিষ্টৰিকেল ভিডিঅ'সমূহ। আপুনি আমাৰ এই ভিডিঅ' উপভোগ কৰি নিজকে এডভান্স মোডত ৰাখিবৰ বাবে অনুৰোধ কৰিছোঁ ভিডিঅ'টো লাইক কৰিব, বন্ধুৰ মাজত শ্বেয়াৰ কৰিব। ভিডিঅ'টো চোৱাৰ আগে আৰু যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো নিশ্চয় প্ৰেছ কৰিব। ফ্ৰেণ্ডছ, আপোনালোকে চিনি নোপোৱা এই চৰাইটোৰ অসমীয়া নাম হৈছে পাৰহৈটোকা, অৰ্থাৎ কাঠখোলা চৰাই। ইংৰাজী নাম হৈছে গল্ডেন উডপেকাৰ বাৰ্ড। ইহঁতে জানুৱাৰীৰ পৰা মে' মাহৰ ভিতৰত কণী পাৰে। কণী 3 সপ্তাহমান উমনি দিয়াৰ পিছত পোৱালি জাগে আৰু সেই পোৱালিবোৰ 5 সপ্তাহমানৰ পিছতেই বাহিৰত উৰিব পৰা অৱস্থা হয়গৈ। পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন প্ৰজাতিৰ পাৰহৈটোকা চৰাই দেখা পোৱা যায়। 8 চেণ্টিমিটাৰৰ পৰা 55 চেণ্টিমিটাৰলৈকে দীঘল হয় পাৰহৈটোকা চৰাই। ইহঁত জোৰ পাতি থাকি ভাল পায়। গছৰ কোমল অংশ বিচাৰি নাইবা পচা অংশ বিচাৰি তাত ঠোঁটেৰে খুটিয়াই খুটিয়াই সুৰংগ নিৰ্মাণ কৰি বাঁহ সাজে। খুলুং কৰোঁতে ঠোঁটটোৰে 1 মিনিটত 100 বাৰ ব্যৱহাৰ কৰিব পাৰে। আৰু ঠোঁটটো একেবাৰে কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা লোহাৰ বটালিটোৰ দৰে। ভাবক তেনেহ'লে আপোনালোকে ঠোঁটটো কিমান টান হ'ব পাৰে। ইয়াক সমগ্ৰ ভাৰততে সাগৰ পৃষ্ঠৰ পৰা 1000 মিটাৰ পৰ্যন্ত দেখা পোৱা যায়। সমতল ভূমিৰ পৰা 1200 মিটাৰ উচ্চতালৈকে পাকিস্তান, ভাৰতৰ হিমালয়, অসম, মেঘালয়ৰ পৰা বাংলাদেশ, শ্ৰীলংকালৈকে বিস্তৃত হৈ আছে। ৰাজস্থানৰ দৰে শুকান অঞ্চলসমূহত ইয়াক কাচিতহে দেখা পোৱা যায়। ঠেঙৰ আঙুলিবোৰৰ 2টা আগফালে আৰু 2টা পিছফালে মূৰ কৰি থাকে। এইটোৱেই হৈছে এই চৰাইটোৰ এক বিশেষত্ব। আজিৰ আমাৰ এই ভিডিঅ'টো চাই আপুনি কেনেকুৱা পালে তলত থকা কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে লাইক, ছাবস্ক্ৰাইব আৰু বেল আইকনটো নিশ্চয় প্ৰেছ কৰিব। আজিলৈ বিদায় ফ্ৰেণ্ডছ, টেক কেয়াৰ, বাই বাই।